আপুনি এজন নিশাচৰ নেকি? মই কিয় আহিছিলোঁ ইমান আন্ধাৰ ৰাতি? ৰাতিৰ উপলব্ধি সকলোৰে বাবে ভিন্ন। নিশা টোপনি নহা মানুহজন, অৰ্থাৎ মানুহজনে ৰাতিৰ বিষয়ে কি ভাবে? এজন চোৰৰ বাবে ৰাতি আকৌ এক অনিশ্চিত উত্তেজনা। এজন কবিৰ বাবে নিশা হ'ব পাৰে আকৌ এক প্ৰেৰণা। কবি বোলোতে দেৱকান্ত বৰুৱাৰ এটা কবিতা মনলৈ আহিছে, সাগৰ দেখিছা? কবিতাটোত তেওঁ লিখিছিল, মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভঙা মাত? ভাবিছানে এটি বাৰু পক্ষীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সংবাদ? বহুতৰে নিশা বহু অভিজ্ঞতা হয়, ৰাতিৰ ৰহস্যময়তাই বহু কথা কয়। নিশাৰ সৌন্দৰ্যতাও কম নহয়, পূৰ্ণিমাৰ নিশা নদী, পুখুৰী, পাহাৰ সকলো হৈ পৰে মায়াময়। জিলিৰ মাতত যেনেকৈ গভীৰ হয় আন্ধাৰ নিশা, তেনেদৰে ফেঁচাৰ মাতে আকৌ উৰুঙা কৰে হৃদয়। মিছা ক'বলৈ চেষ্টা নকৰিব। ৰাতি নিৰ্জন পৰত, অৰ্থাৎ 12 পৰা 1 PM ভিতৰত যেতিয়া আপুনি অকলশৰীয়াকৈ শুই পৰে, ঘৰৰ সকলো মানুহ শুই পৰে আৰু আপুনিও ফেঁচাৰ সেই ফেঁচাজনীৰ কুৰুলিটো আপুনি শুনা পায়, আপোনাৰ হৃদয়খন নিশ্চল আৰু নিতাল হৈ পৰে। আপুনি ভাবিব নোৱাৰাকৈ আপোনাৰ হৃদয়খনে অকণমান হ'লেও ভয় অনুভৱ কৰে, আপুনি নিসংগ অনুভৱ কৰে। মোৰ বাবে আপোনাৰ এনে কিবা অভিজ্ঞতা আছে নেকি? যদি আছে, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজিৰ এই অভিজ্ঞতাটো মোৰ লগত জড়িত। তেতিয়া মোৰ বয়স প্ৰায় 7 পৰা 8 বছৰ আছিল। মই তেতিয়া প্ৰায় 3য় শ্ৰেণীমানত পঢ়ি আছোঁ, ক্লাছ 3। তো কি হৈছিল, সেইদিনা আছিল উৰুকাৰ নিশা আৰু সেইদিনাই আমাৰ গাঁৱত প্ৰায় 2জনকৈ ব্যক্তি ঢুকাইছিল। আৰু উৰুকাৰ নিশা কি হৈছিল, আমাৰ গাঁৱত আমি সকলো সৰু ল'ৰা ছোৱালী অৰ্থাৎ মোৰ লগৰবোৰ মিলি মেজি আয়োজন কৰিছিলোঁ আৰু আমি ভেলাঘৰৰ ৰাতি থাকিছিলোঁ। তো আমাৰ এটা পৰম্পৰা আছে কি, অৰ্থাৎ গাঁৱৰ সমাজত ল'ৰা ছোৱালীবিলাকে মেজিৰ উৰুকা নিশা ফূৰ্তি হিচাপে কিবা এটা নহয় কিবা এটা মানুহৰ ঘৰৰ পৰা চুৰ কৰি খায়। আৰু তেনেকুৱা কাহিনী আমাৰ লগতো ঘটিয়ে থাকে। বেলেগৰ ঘৰৰ জখলা নি বেলেগৰ ঘৰত থৈ দিয়া, আৰু বেলেগৰ গৰু খুলি নি বেলেগৰ ঘৰত বান্ধি থোৱা, এনেকুৱা ধৰণৰ কিছুমান কাম আমি কৰি থাকোঁ। তো যেতিয়া ব্যক্তিজন 2জন ঢুকালে, ঘৰৰ মানুহবোৰে আমাক ভয় খুৱাই দিছিল যে ৰাতি তহঁতি ক'লৈকো নাযাবি, যে ৰাতিৰ তেওঁলোকৰ আত্মাই তহঁতক ধৰিব পাৰে, তহঁতৰ ৰাস্তা হেৰাই যাব পাৰে আৰু তহঁতক পানীত জুবুৰাই মাৰি পেলাব পাৰে। সৰু হৃদয়খনে সেই সময়ত অকণমান ভয় অনুভৱ কৰিছিল যদিও, কিন্তু ৰাতিৰ উত্তেজনাই আমাক সেই কথাবোৰ পাহৰাই পেলাইছিল। ৰাতিপুৱাই 1টাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি প্ৰায় 1:30মান বাজিছিল। লগৰজনৰ হাতত আছিল এটা সৰু মোবাইল ফোন, অকণমানকৈ পোহৰ ওলাই। ৰাতি বহুত আন্ধাৰ আছিল আৰু কুঁৱলী বহুত আছিল। তো আমি ওলাই গ'লোঁ মানুহৰ ঘৰৰ পৰা কিবা এটা বস্তু চুৰি কৰি খাবৰ কাৰণে, মানে আনিবৰ কাৰণে। আৰু কি আছিল যে অকণমান দূৰত এঘৰ মানুহত ডালিম, ঘৰত মানে ডালিম আছিল, তো আমি ডালিম আনিবৰ কাৰণে গৈছিলোঁ তাৰ পৰা। তো গ'লোঁ, ডালিম ছিঙিলোঁ। ডালিম ছিঙি পেলাই আহি থাকোঁতে কি হ'ল, মানে ঘৰৰ পৰা ওলাওঁ সময়তে কি হ'ল, মানুহবোৰে গম পাই গ'ল। তেওঁলোকে হুলস্থুল লগালে আৰু আমি দৌৰ আৰম্ভ কৰি দিলোঁ। তেনেকৈ কি হ'ল, আমাৰ দুটাৰ মানে লগটো এৰাই গ'ল। সি এটা ছাইডে গুচি গ'ল, মই এটা ছাইডে গুচি গ'লোঁ, কিন্তু দুইটাৰ হাততে ডালিম আছিল। তাৰপিছত প্ৰায় 5 মিনিটমান ৰখাৰ পিছত মই মোৰ ৰাস্তা পাহৰি পেলালোঁ। ইমান আন্ধাৰ, মই মোৰ ঘৰৰ ৰাস্তা পাহৰি পেলাইছোঁ। মই নাজানো মই ক'ত যাম। ঘৰলৈ বুলি দৌৰি গৈ আছোঁ, দেখিছোঁ গৈ পেলাই এটা ডাঙৰ খাল পাই গৈছোঁ, মানে এখন নদীৰ নিচিনা এটা জেগা পাই গৈছোঁ। মই যদি বিচাৰিছোঁ ঘৰলৈ যাবলৈ, মানে মই আকৌ ক'ৰবাৰ হাবি এখন ওলাই যাওঁগৈ মানে। তো তেনেদৰে দৌৰি ফুৰিছোঁ আন্ধাৰত। মোৰ বুকুখন থপথপাবলৈ আৰম্ভ কৰিছে, মানে মই অলপ ভয় অনুভৱ কৰিছোঁ। আৰু সেই সময়ত মোৰ ঘৰৰ মানুহে কোৱা কথাষাৰ মনত পৰিছে যে ৰাতি আন্ধাৰত নাযাবি, তোৰ ৰাস্তা হেৰাই যাব পাৰে, তোক সেই মানুহৰ দুজনৰ আত্মাই ক'ৰবালৈ লৈ যাব পাৰে, পুখুৰীৰ মাজত নি মাৰি পেলাব, এনেকুৱা ধৰণৰ ভাৱবিলাক মনলৈ আহিবলৈ আৰম্ভ কৰিছে। কিন্তু সাহসটো হেৰুৱাই দিয়া নাই তেতিয়া। আৰু ইমানেই ভয় লাগিছে, ভয়ত মানে মই নিজকে কণ্ট্ৰল কৰিব পৰা নাই। আৰু সেই সময়ত মোৰ অকল কান্দিব মন গৈছে। যদি যাওঁ ঘৰৰ ৰাস্তাত, ওলাম মোৰ ক'ৰবাত। এই সময়ত মই এটাই অনুভৱ কৰিছোঁ যে কেনেবাকৈ
গৈ হ'লেও মাত্ৰ ঘৰ ওলাব লাগে, মাথো মই ঘৰ পাব লাগে। তো তেনেতে কি হ'ল, মই দৌৰি ফুৰোঁতেই ইফালে সিফালে মই গৈ ফুৰিছোঁ, ক'ৰবাত গৈ পৰিছোঁ, নৰানি পূৰা নৰা আছিলে তেতিয়া তাত, ইফালে গৈছোঁ সিফালে গৈছোঁ, গৈ মই এটা জেগাত উজুত খাই পৰি গৈছোঁ, মানে ভৰিৰে উজুত খাই পৰি গৈছোঁ। তো দেখিছোঁ মোৰ লগৰজনে মানে নৰাৰ মাজত বহি পেলাই চুপচাপ বহি ৰখি আছিল, আৰু কিয় বহি আছিল গম পায়, তাৰ মোবাইলটো হেৰাই থাকিলে। তো দুয়োটাই কি কৰিম এতিয়া, কি নকৰিম, ইফালেতো তাৰ ঘৰত ৰাতিপুৱা মাৰ খোৱাৰ ভয়টো আছেই, মোবাইল হেৰুৱালে, ইফালে ভূতৰ ভয়, আত্মাৰ ভয়, মানে আমি দুয়োটাই এনেকুৱা অনুভৱ কৰিছোঁ, কেৱল চিঞৰি চিঞৰি মানে কান্দিব মন গৈছে সেই সময়ত। আৰু কি কৰিছোঁ সময়ত, চুৰ যে কৰি আনিছিলোঁ ডালিমকেইটা, পথাৰৰ মাজতে ফালিছোঁ, আন্ধাৰে মুন্ধাৰে খাইছোঁ, আৰু কিবা কেঁহা অনুভৱ কৰিছোঁ, কি টেষ্ট পাইছোঁ গম নাপাওঁ। তেনেদৰে কুকুৰে ভুকি আছে ইফালে মানুহ ঘৰৰ কুকুৰটোৱে, কুকুৰৰ শব্দ শুনা পাইছোঁ, ৰাতি পথাৰৰ মাজত বহি আছোঁ, ভূতৰ কথা মনত পৰিছে, ঘৰত মাহঁতে কোৱা কথাবোৰ মনত পৰিছে। তো ভয়ত মানে কি কৰিম কি নকৰিম, আমি যেনে তেনে লাষ্টত গৈ মানে মাজত কি হৈছে এতিয়া এক্সপ্লেইন কৰিবলৈ গ'লেতো বহুত সময় লাগি যাব, যেনে তেনে গৈ প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান যুঁজি পেলাই আমি ঘৰ পাইছোঁ। আৰু ঘৰ পাই বিচনা পাৰিছোঁ, ভেলাঘৰত আমি মানে শুওঁ তেতিয়া, কিন্তু ভেলাঘৰতো আমি নুশুলোঁ, আমাৰ ঘৰত গৈছোঁ। তো মোৰ বিচনাত যিমানখিনি কাপোৰ আছে লৈছোঁ, ঘৰৰ মানুহে সুধিছে কি হ'ল, কিয় গুচি আহিলি তাৰ পৰা, একো প্ৰশ্ন উত্তৰ দিয়া নাই। দুয়োটাই, আৰু ভেলাঘৰততো কেইজনমান শুয়ে আছিলে, সিহঁতক চাবলৈও আমাৰ সময় নাই, কাপোৰ লৈছোঁ, দুয়োটাই ভৰিয়ে চৰিয়ে চব বোকা, এনেদৰে শুই গ'লোঁ। ৰাতিপুৱা যেতিয়া উঠিছোঁ, ঘৰৰ মানুহক কথাবোৰ কৈছোঁ এনেকুৱা ঘটিল বুলি। মই সেইদিনা এটাই শপত গ্ৰহণ কৰিছিলোঁ যে ৰাতি জীৱনত এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। কিন্তু যদিও শপত লৈছিলোঁ, সেইদিনা যেনেকৈ আমাৰ ৰাতিৰ উত্তেজনাই আমাক ৰাতিও মানুহ মৰাৰ পিছতো, ঘৰৰ মানুহে সকীয়াই দিয়াৰ পিছতো যাবলৈ আমাক বাধ্য কৰাই দিলে, কিন্তু এতিয়াও আমি এই দুষ্টামিবোৰ কৰিবলৈ এৰা নাই। এতিয়াও যেতিয়া মানে ভেলাঘৰ থকাৰ দিন পৰে আমি যাওঁ, তেতিয়াও আমি এনেকুৱা ধৰণৰ দুষ্টামিবিলাক কৰি থাকোঁ। তো আপোনাৰো এনেকুৱা ধৰণৰ অভিজ্ঞতা ঘটিছে নেকি? তো মোক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই গাইজ, আৰু যদি আপুনিও বিচাৰে আপোনাৰ ৰাতিৰ অভিজ্ঞতাটো এনেদৰে কাহিনী হিচাপে প্ৰকাশ কৰিব লাগে, তেন্তে আপুনি কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু সঁচাকৈ আপুনিও এজন নিশাচৰ নেকি, নিজক সুধি চাবচোন। তো বাই বাই গাইজ, আকৌ এটা নতুন ভিডিঅ' লগ